close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. Welcome back to my channel. আৰু বহুত দিন হ'ল মই দিয়া নাছিলোঁ ব্লগ, ভাবিলোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ। আৰু মই গাড়ীতে আছোঁ, মানে গম পাইছে আৰু ক'ৰবালৈ যাম, সেইকাৰণে মই গাড়ীত বহি আছোঁ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভগৱানৰ কিবা একদম ঠিকে আছোঁ। আমাৰ গাঁৱত ভাওনা আছিলে, সত্ৰীয়াধিকা আছিলে, তো চাউণ্ড হৈ আছে অলপ, তো মানে এইবোৰ গাড়ী চাড়ীবোৰ গৈ আছে। সত্ৰীয়াধিকা আছিলে আৰু বহুত টোপনি খতি এইকেইদিন। তাৰপিছতে আলহী চালহীবোৰ গৈছে মেলিছে। তাৰপৰা শিৱসাগৰত কাম কেইটামান আছে মোৰ, সেইটো কাৰণে আজি আহিলোঁ। আৰু ভাইটিয়ে গাড়ীখন ছাৰ্ভিচিং দিবলৈও আছে, তো সেইটো কাৰণে। আৰু ভিডিঅ'টো চাই থাকক, আৰু সকলোবিলাক নকওঁ, তো চাই থাকক, ক'ৰ পৰা চাই আছে ক'ব। আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, আৰু যদি কোনোবা নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, এতিয়া মই ৰাতিপুৱা উঠি মেলি সোনকালে গা পা ধুলোঁ মেলিলোঁ, তাৰপিছতে এয়া ওলাই আছোঁ। আৰু যিহেতু সোনকালে পাবগৈ লাগিব, আৰু ৰিজনটো আপোনালোকক কৈ আছোঁ কিয় সোনকালে পাব লাগিব। এইফালে ভাইটি পাছফালে সিও ওলাই আছে, আৰু মোৰ ওলাই মেলি হৈ গ'ল। আৰু মোৰ চিম্পল মেকআপটো কেনেকুৱা লাগিছে জনাব। অকণমান মেকআপ যিহেতু যেতিয়াৰ পৰা মেকআপ জানিলোঁ, অকণমান কৰোঁ মই মেকআপ, আৰু একদম বেছি নকৰোঁ, জাষ্ট লাইট মেকআপ, যাতে ওলাই মেলি যাব পাৰোঁ তেনেকুৱাকৈ মেকআপ কৰোঁ। আৰু কেনেকুৱা লাগিছে জনাব। আৰু এইফালে ৰিকু চাওক একদম কেনেকুৱা কৰি আছে, ক'বলৈ যাম বুলি গম পোৱাৰ কাৰণে সি একদম কেনেকুৱা কৰি থাকে নহয়। আচলতে মই বুলি নহয়, ঘৰৰ কোনোবা যদি ওলায়ো যায় ক'বলৈ মানে যোৱা নিচিনা দেখে, সি একদম পিছে ঘূৰি ফুৰে মানে। আৰু এইফালে গাড়ীখন ওলাইছে, আৰু বতৰটো যে কি ধুনীয়া কৰিছে নহয়। আৰু লগত মামাও যাব। আৰু ৰাতিপুৱা এয়া মাহঁতে চাহ তাহ খাই ভাইটি এয়া গাড়ীত উঠিলে। তো গাইজ, এতিয়া আমি গৈ আছোঁ, ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া। আৰু সঁচাকৈ বতৰটো চাই মানে ওলাই যাবলৈ ভাল লাগিছে। মানে এইকেইদিন যে এনেকুৱা ৰকমৰ গৰম হৈ আছে নহয়, মানে ইমানেই গৰম, কি কৰোঁ কি নকৰোঁ একদম মানে এনেকুৱা লাগি গৈছে। আৰু গৰম দিনকেইটাতো আছেই, যিকেইটা দিন হ'ব ভাদমহীয়া গৰমকেইটা। তো আজি একদম বিৰাট ধুনীয়া বতৰটো হৈ আছে, গৈ ভাল লাগিছে। বৰষুণো নাই, খালি হৈ ইয়াত ডাৱৰ চাওক, ডাৱৰটো হৈ আছে, বৰষুণ দিব বুলি ভাবি আছোঁ, কিন্তু নাই দিয়া। আৰু আকাশখনৰ ডাৱৰবিলাক দেখিছেনে, কি ধুনীয়াকৈ আছে একদম, কিন্তু বৰষুণ সঁচাকৈ এটোপালো নাই দিয়া। অকণমান চিপকৈ বৰষুণ পৰিছে, ইমানো পৰা নাই, মানে খোজকাঢ়ি যাব পাৰে। আৰু বতৰটো খালি বহুত ধুনীয়া হৈছে, ঠায়ে ঠায়ে কিন্তু বহুত বেছি বৰষুণো দি আছে। Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. তো গাইজ, এতিয়া আমি চাৰিআলি পালোহি। আৰু এতিয়া ইয়া চাওক একদম ইউনিফৰ্ম মিলাই বতৰ ডাৱৰীয়া, কিন্তু হাফ পেণ্ট পিন্ধি আহিছে। তো মানে একদম ধুনীয়াকৈ দুইটাই গৈছে, মামা ভাগিন দুইটা। ফেন এখন আমাৰ বেয়া হৈ আছিলে, ষ্টেণ্ড ফেন এখন, যিহেতু এতিয়া চিলিং ফেনবোৰ যে একদম গৰম হাৱা আহে, তো ষ্টেণ্ড ফেন এখন আছিলে, বিৰাট ঠাণ্ডা হাৱা আহে। এখন একদম বহুত দিনতে কিনা আছিলে, বহুত বছৰ হৈ গ'ল, অকণমান বেয়া হৈছে। তো সেইখন ঠিক কৰিব আনিলোঁ। তাৰপাছতে এতিয়া আকৌ যাম, মানে আমি চাৰিআলিতে নামি দিম। তো আমি এতিয়া নামি দিম চাৰিআলিতে। ভাইটি যাব ছাৰ্ভিচিঙত, যিহেতু গাড়ীখন পেইড ছাৰ্ভিচিং আছে, তো তাত যাব। তো আমি এতিয়া খোজকাঢ়ি আছোঁ, মামা আৰু মই, যিহেতু মামাও হেয়াৰ কাট আছে, মোৰো হেয়াৰ কাট আছে, সেইটো কাৰণে ভাবিলোঁ একেখনতে যাওঁ। তো আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি। ইমান ওচৰতে আমি চব বেটেৰী ৰিক্সা 10 ৰুপিজে লয়, আৰু নাজানো কিয় 20 ৰুপিজ কৈছে। তো আমি একদম কিয় 20 ৰুপিজ দিম বুলি ভাবি আমি একদম খোজকাঢ়ি আহি আছোঁ। তো আমি এতিয়া তালৈ গৈ আছোঁ, আৰু বেটেৰী ৰিক্সা এখন ফাইনেলি পালোঁ, 10 ৰুপিজ লৈছে। একদম খোজকাঢ়ি যাব পাৰি, কিন্তু মানে একদম বৰষুণো অলপ দি আছে, অকণমান চিপকৈ দি আছে, সেইটো কাৰণে ভাবিলোঁ বেটেৰী ৰিক্সাতে যাওঁ। Hold me close till I get up. Time is barely on our side. তো এতিয়া আহি পালোহি চেলন, সেইখন লৰিয়েল দেখিছেনে, আখৰটো একদম নাইকিয়া হৈ গ'ল, বহুত পুৰণা হয়। আমি যেতিয়া মানে গ্ৰেজুৱেশ্যন কৰিছোঁ, মানে 13ত কমপ্লিট কৰিছোঁ,
সেইখিনিতে মানে আপোনাৰ তেতিয়াই এখন খুলিছে, আমি 2012-11 মানত খুলিছে আৰু এইফালে মামাই হেয়াৰ কাট কৰিছে আৰু মোৰ চুলিখিনি ৱাছ কৰি লৈছে এতিয়া মানে জাষ্ট ফ্ৰণ্টটো মই কাটিবৰ কাৰণে আহিছিলোঁ, লেংথটো মই ইমান মানে কাটিবলৈ অহা নাছিলোঁ, অলৰেডি মোৰ লেংথটো কটা আছে, সেইটো কাৰণে মই জাষ্ট ফ্ৰণ্ট ছাইডটো অকণমান কাটিবলৈ আহিছিলোঁ। তো দাদাজনে এয়া অকণমান হেয়াৰ কাট কাটি দিছে। আৰু এয়া হৈছে মোৰ ফাইনেল লুকটো, মানে ফ্ৰণ্ট ছাইডটো এনেকুৱা হৈ থাকিব। তো আৰু তাৰ পাছতে আহিলোঁ এটা ঘড়ী কিনিবৰ কাৰণে। বহুত দিন মানে মোৰ স্মাৰ্ট ৱাটচ এটা আছে, কিন্তু মানে এনেকুৱা চেইন লগা মই ঘড়ী পিন্ধিমকৈ ভাবি আছিলোঁ। তো দেখিলোঁ ঘড়ীৰ দোকানখন, ভাবিলোঁ ঘড়ী এটা কিনি লওঁ। তাৰপাছতে কেনেকুৱা লাগিছে বাৰু ডিজাইনটো জনাবচোন কমেণ্টত। মোৰ অকণমান হাতখন যিহেতু মোৰ সৰু, সেইটো কাৰণে অকণমান সৰু চিম্পুল মানে ঘড়ী এটা চালোঁ আৰু মোৰতো ভালেই লাগিছে। আৰু ঘড়ীটো অলপ বেছি ডাঙৰ, সেইটো কাৰণে খুৰাজনক অকণমান কাটি দিব ক'লোঁ ঘাট কেইটামান, তো সেইটো কাৰণে এতিয়া কাটি দিছে। Trust, yeah. No, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এইখনেই হৈছে চাট আড্ডা, যিখনৰ কথা আপোনাক কৈছোঁ যে গুৱাহাটীৰ ফিল ইয়াত ল'ব পাৰিব। আৰু আপোনালোকে আমাৰ কি নাম আছে, শিৱসাগৰত এনেকুৱা এখন চাট আড্ডাৰ বহুত বেছি প্ৰয়োজন হৈছিলে ফাইনেলি, আৰু এতিয়া ধুনীয়াকৈ এখন খুলিলে আৰু বহুত বেছি বহিবলৈও। আপোনালোকে তলৰটোতো দেখালোঁ, এতিয়া ওপৰলৈ আপোনালোকে যাব লাগিব। ডেক'ৰেশ্যনটো ধুনীয়াকৈ একদম এনেকৈ প্লেন্টছবোৰ দি দিছে, আৰু বহিবৰ কাৰণে এনেকুৱা ধৰণৰ চোফা, লগতে এনেকুৱা কালাৰফুল চেয়াৰ্ছ দি দিছে একদম ধুনীয়াকৈ। বেছিদিন হোৱা নাই অপেনিং কৰা, 2 মাহ নে 3 মাহ হৈছে। আপোনালোকে ইয়াত আহিব আৰু ইয়াত বহি পিনে আপোনালোকে বাহিৰৰ ভিউজটো চাই পিনে আপোনালোকে খাব পাৰিব ধুনীয়াকৈ। আৰু বহুত বেছি ভাল লাগিছে খাই, আৰু চাইও ভাল লাগিছে, দেখিও ভাল লাগিছে। আৰু আপোনালোকে এইখন আছে আপোনাৰ চেণ্ট্ৰেল মাৰ্কেটত আছে, আপোনালোকে যিখন আগতে শিৱসাগৰ মানুহে গম পাব শইকীয়া যিখন ফাষ্টফুড আছিলে, তাৰ পৰা অলপ আগত গৈ পিনে ধুনীয়াকৈ আছে, আপোনালোকে দেখিবই চাট আড্ডা। আৰু আপোনালোকক এখন ধুনীয়াকৈ দেখাই দিছোঁ, ইয়াত ধুনীয়া চব ৰেষ্টুৰেণ্টৰ যিমান যি বস্তু আছে চব খাব পাৰিব, ফাষ্টফুডৰ বস্তু, আৰু আপোনালোকে আহিব। তো গাইজ খাই মেলি হৈ গ'ল, আৰু এতিয়া মই আহিলোঁ নিবেদন। আমাৰ ইয়াত বিৰাট ধুনীয়া এখন মল আছে, নিবেদন বুলি কয়, আৰু ইয়াত বিৰাট ধুনীয়া, মানে ইয়ালৈ আহিলে আপোনাৰ যিকোনো বস্তু ল'বলৈ বহুত মন যায়। খালি অলপ দাম আছে, খালি কোৱালিটি কিন্তু বহুত বেছি ভাল। আৰু মই ইয়ালৈ আহিলে সৰু সুৰাকৈ হ'লেও বস্তু এটা কিনোঁ, আৰু মোৰ ইয়াত লাগিছিলে আজি সৰু অকণমানি চামুচ এপাত, তাকে বিচাৰি আছোঁ। সেইফালে মামাও বিচাৰি দিছে।
close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we কিনিলোঁ আৰু বজাৰ কৰি হৈ গ'ল আপোনালোকক দেখালোঁ কেনেকুৱা পালে ভিডিঅ'টো জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই লগ পাইছোঁ নেক্সট ব্লগত বাই বাই টেক কেয়াৰ